हेलो एवरीवन কি খবৰ আপোনালোকৰ মোৰটো ভালেই আজি মোৰ কাৰণে এটা বিশেষ দিন কাৰণ আজি মোৰ ছোৱালী ঋষিতাৰ অন্নপ্ৰসন্ন আৰু তাৰ বাবে আমি গৈ আছো শুক্লেশ্বৰ মন্দিৰত অনুষ্ঠিত হ'ব তাইৰ অন্নপ্ৰসন্নখন সো যিমান পাৰো আপোনালোকক দেখাই গৈ থাকিম আৰু আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছো গতিকে চাই থাকিব আগলৈ কি হয় শুক্লেশ্বৰ মন্দিৰ আমি পাই গ'লো এতিয়া সোমাম আৰু মন্দিৰ দৰ্শন কৰিম ফাৰ্ষ্ট অন্নপ্ৰসন্ন নিয়মবোৰ আৰম্ভ হ'ব তাৰ বাবে ৰেডি কৰি আছে আৰু পেহীহঁতে
ভাল হৈছেনে? অঁ ভাল হৈছেনে? আমাৰ অন্নপ্ৰাশনখন এতিয়া সুকলমে হৈ গ'ল। এতিয়া আমি সকলোৱে ঘৰলৈ যাবলৈ ওলাইছোঁ। গতিকে এনেকৈ গ'ল আৰু আজিৰ দিনটো খুবেই ভাল লাগিল। চাই ভাল চা, বাই বাই, আমি যাওঁ, ঘৰ যাওঁ ন। আজিৰ দিনটো ভালে ভালে গ'ল, একো অসুবিধা নোহোৱাকৈ। ভালেই লাগিলে, কিন্তু এটা কাৰণতে বেয়া লাগি আছে, কাৰণ এই আমাৰ ঋষিতাৰ মামাক আছে, কিন্তু মামাকে আজি ভাত মুখত দিব নোৱাৰিলে, কাৰণ মোৰ মাহঁতৰ, মোৰ দেউতাৰ কোনোবা সম্বন্ধীয় ভায়েক এজন ঢুকাইছে। সেইবাবে তাৰমানে দেউতাহঁতে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে, আৰু তাৰ বাবে মোৰ ভাইটিয়ে মানে ভাগিনীয়েকক ঋষিতাক ভাত মুখত দিব নোৱাৰিলে, আৰু তাৰ কাৰণে দেউতাকে ভাত মুখত দিলে। আৰু সেইটোৱে অলপমান দুখ থাকি গ'ল, বাকী ভালে ভালে গ'ল আৰু সকামটো। গতিকে আজিলৈ আহিছোঁ, আগলৈ আৰু লগ পাই থাকিম আৰু ব্লগ বনাই থাকিম। যদি মোৰ চেনেলটো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে ঠিক আছে, আজিলৈ আহোঁ।